কাৰ বাৰু এনেকুৱা হয় ঘৰৰ পৰাই ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবি আৰু আধা বাটতহে মনত পৰে। এয়া মোৰো তেনেকুৱাই হ'ল। টেম্পুৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰি আহি টাউন পালোহি আৰু ATMত পইচা কেইটামান উলিয়াই ল'লোঁ। আৰু টাউনলৈ অহা কাৰণটো হৈছে যোৱা সপ্তাহত তাইৰ মাথাটো মানে যিহেতু পৰি পেলাই অকণমান ফাটিছিলে, গতিকে আহি হস্পিটেল পালোহি। যোৱা সপ্তাহত নিদান হস্পিটেলত যিহেতু তাই ট্ৰিটমেণ্ট কৰা গৈছিলে, গতিকে আহি পেলাই এয়া তাই চাপনাৰ মাৰি দিছিলে। গতিকে যিখিনিত অকণমান ফাটিছিলে সেয়া মানে খুলি কৰি দিয়া গ'ল আৰু তাই একো বুজি বাজি নাপায়, অকণমান বিষাইছে, তাকে কৈছে মাথাটো ঘূৰাইছে। তাকে তাইক পানী চানী খুৱাই মেলি লৈ আকৌ গৈ পেলাই এয়া বিশাল পালোগৈ। মই এয়া দেখিছেনে মুখৰ ভাঁজ, পেহীয়েকক কৈ আছে কি এইটো মোৰ ল'ব মন আছিলে, মায়ে নিদিব তুমি কোৱাচোন, পেহীয়েকক কৈ আছে। সেয়া কি যে বস্তু কিছুমান চকু মাৰি ফুৰে, ক'ত কিলিপ আছে ক'ত কি আছে এইবোৰ চকু মাৰি ফুৰিছে মোৰ লগত গৈ পেলাই। তাৰপাছতে এয়া ভুলাই মেলি আহিলোঁ। আহি পেলাই আকৌ মই মোৰ প্ৰয়োজনীয় বস্তু কেইটামান ল'লোঁ। লোৱা দেখি তাই কৈ আছে কি এইটো ল'ব পাৰা, মোক দিব নোৱাৰা, নিজে ড্ৰেছ ল'ব পাৰা, ইটো সিটো। বা কাৰ ল'ৰা ছোৱালী এনেকুৱা বাৰু প্ৰশ্ন কৰে আৰু কাজিয়া লাগি বজাৰ কৰে। আমাৰ কিন্তু মোক বহুত আজিকালি প্ৰশ্ন কৰা হৈছে আৰু বহুত কাজিয়াও লাগি থাকে। তাৰপাছতে আমি যিহেতু তিনিওজনী গৈছিলোঁ, গোটেইকেইজনে প্ৰয়োজনীয় কিবাকিবি বস্তু আছিলে ল'বলগীয়া, তাকে ল'লোঁ। লৈ মেলি আৰু বিশালৰ পৰা ওলাই দিলোঁ। আৰু আহোঁতে ইমান ধুনীয়া ৰ'দ, মানে কি ক'ম আৰু একদম ইয়াত পাইছোঁহি বৰষুণ ধৰিছে বোলো, বৰষুণ পৰিলে ডাঙৰ কথা হ'ব, ছাতিও নানিলোঁ। ইফালে বিশালত চালোঁ, বিশালতো ভাল ছাতি নাই। তাৰপাছত এনেকুৱা দপাল পিটা বৰষুণ, এইফালে ওলাই মেলি লাষ্টত ঘৰলৈ আহিলোঁ। আৰু বৰষুণটো পৰাৰ বাবে মনটো বহুত ভাল লাগিলে, পৰিৱেশটো বহুত ঠাণ্ডা হৈ গৈছে।